অ ভাফৰে ধৰা কৰ পৰা আহিলি ইমান যে দৌৰা দৌৰি কৰি গৈছ ঐ কথা ক'ব টাইম নাই ঐ আমাৰ ঘৰত ভূত ওলাইছে ঐ ভূত এটা প্ৰকাণ্ড ভূত মই পটাপট যাব লাগে এটা বেচ মাতি আনো যাও কি তহঁতৰ ঘৰত ভূত ওলাইছে আমি যাই আছো আমি দোকানৰ পৰা আহি কেনে তহঁতৰ তাত যাই আছো ঐ কি কথা কৈছ তহঁতৰ ঘৰত ভূত ওলাইছে নে মই দোকানৰ পৰা আহি মেগী এক ঠেলা মাৰি কেনে তহঁতৰ ঘৰত আহিছো হ'ব আহিবি মই যাওঁ দেই বেচ মাতি বোলে পটাপট যাব লাগে তহঁতৰ ঘৰত বোলে ভূত ওলাইছে ভয়ে লাগিব লাগছে আজিকালিৰ দিনতো ভূত ওলাই নে ঐ বল পটাপট মেগীটো বনাই কেনে খাব লাগে দোকানত গৈ পিনে নহ'লে যিহে ভূত ওলাইছে মই মেগীটো নাখালে মৰিয়ে থাকিম নেকি যিহে পেটুৱা মানুহ মই মংগলং নমঃ মংগলং নমঃ জয় কৃষ্ণ জয় শিৱাম এইটোৱে হৈ উঠে বাবাটো এইটোকে কওঁ আমাৰ ঘৰত যে ভূত ওলাইছে ভূতটোক খেদিবা লাগে প্ৰণাম বাবা মোক সহায় কৰক মই বৰ বিপদত পৰিছোঁ মোক সহায় কৰক উঠা বৎস কি হ'ল মোক কোৱা মই তোমাৰ উত্তৰৰ সমাধান উলিয়াব পাৰো বাবা আমাৰ ঘৰত ভূত ওলাইছে আপুনি মাৰিব লাগে এটা মস্ত ডাঙৰ ষ্টিক নিচিনা ক'লা ভূত ওলাইছে আপুনি তাক খেদিব লাগে আমাৰ মাৰ গাত সোমাই যাবলৈ ওলাইছিল মই তেতিয়া দৌৰি কেনে আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি আমাৰ ঘৰত যাই কেনে ভূতটোক উলিয়াব লাগে বলা হয় নেকি মই জানো তোমাৰ ঘৰত যে ভূত ওলাইছে সেই ভূতটো তোমাৰ মাৰ গাত সোমাই কেনে তোৰ উৎপাত কৰি আছে বল মই ভূতটোক শান্তি পানী হিতাই মাৰিব লাগিব বলক মোৰ লগতে বলক মোক শান্তি লাগে মই শান্তি বিচাৰো মই এই চবৰে এই ফাপৰে ধৰাক মই মাৰি পেলাম মই ওম নমঃ এইবারে তোকে খাবো অনেক টেস্ট তাজা রক্ত খাইলি पंछी बनू उड़ती फिरू मस्त गगन में आज मिया मुझी भाई पंछी बनू आकाश में फुरू रक्त खाऊरू মই জানো ইয়াতে বেছ বাবাকো আহিব মই যাওঁ ইয়াতে নামো মই এই গছডালতে উল্টা হৈ শুই থাকো তাৰপিছত বেছ বাবাটো আহিলে তাক গলাতে চেপা মাৰ ধৰবা লাগব बोला सोनकाले बोला मैं तुम्हार मार भूतটো ওলাই দিম मोर मनटुए কৈ আছে ভূতটো ইখিনি জাগাতে কবাত ঘুৰি কেনে আছে बोला সোনকালে बोला ভূতটো উলিয়াবই লাগিব নহলে অশান্তি দি থাকিব बोला বেছ বাবা মোৰ মাৰ গাৰ পৰা ভূতটো উলিয়াব লাগে নহলে যে মোক কোনে ভাত দিব কোনে স্কুলত নিব তই মোক হাকাবা আহিছ বেছ বাবা তোক আজি মই 1